এম্পায়াৰ একাডেমি এখন জুনিয়ৰ কলেজ তাতে আহি পেলাই ভাল লাগিল এইকাৰণে যে মানে 2019ত স্থাপিত হোৱা এখন অনুষ্ঠান এটা আৰু এইকেইটা বছৰতে তেওঁলোকে যথেষ্ট সফলতা পাইছে। ইয়াৰে ল'ৰা ছোৱালী ওলাই গৈ ভাল ভাল ঠাইত মানে ছিট পাইছে। গতিকে সেইটো খুব মানে ডাঙৰ সফলতা এটা গ্ৰুপৰ। গতিকে অনুষ্ঠানটোত আহি ভাল লাগিল, ছাত্ৰ ছাত্ৰীসকলক লগ পাই ভাল লাগিল। নৱাগত আদৰণি সভা নতুন নতুন ল'ৰা ছোৱালী আহিছে, তেওঁলোকক যদি নিজৰ অভিজ্ঞতাৰে দুষাৰ কথা ক'ব পাৰিছোঁ, পৰামৰ্শ দিব পাৰিছোঁ, বুঢ়া হ'লে এনেও মানে উপদেশ দিয়াৰ এটা প্ৰৱণতা বাঢ়ে। গতিকে ল'ৰা ছোৱালীখিনিৰ লগত কথা পাতি ভাল লাগিলে, খুব ভাল লাগিলে। বাইদেউ, আপুনি দীৰ্ঘদিন ধৰি মহিলাৰ যিবিলাক সমস্যা, ট্ৰেফিকিং হওক এনেধৰণৰ সমস্যাবিলাকৰ আপুনি মাত মাতি আছে। আজিও কিন্তু সেই সমস্যাৰ পৰা মহিলাসকল মানে বঞ্চিত হৈ আছে, মুক্ত হ'ব পৰা নাই। কি ক'ব? মই প্ৰথম ক'ম যে চাওক, অপৰাধ আপুনি যিটো কৈছে মহিলাৰ বিৰুদ্ধে অপৰাধ এখন সমাজত কেতিয়া বাঢ়ে? যেতিয়া অপৰাধীয়ে বুজিব পাৰে যে অপৰাধ কৰি সাৰি যাব পাৰে, তেতিয়াই অপৰাধ বাঢ়ে। আৰু আমাৰ সমাজত সেইটোৱে হৈছে, অপৰাধ কৰি সাৰি গৈছেতো। কিমান অপৰাধীয়ে য'ত দৃষ্টান্তমূলক শাস্তি পাব লাগে বুলি আমি দাবী কৰোঁ, সকলোৱে দাবী কৰে, তেনেকুৱা অপৰাধীও ধনৰ বলত সাৰি যায়। আৰু আমাৰ কঠোৰ আইন আছে, কিন্তু আইনৰ ওচৰলৈ যোৱাৰ আগতে প্ৰাথমিক কামটো আৰক্ষীয়ে কৰে। বহুত ক্ষেত্ৰত আৰক্ষীয়ে কেছ ডায়েৰী ভালকৈ যুগুতাই নিদিয়ে, যিটো কাৰণে আদালতত গৈ পেলাই মানে হাৰিব লগা হয়। গতিকে এই প্ৰথম কথাটো সেইটো যে অপৰাধী এতিয়াহে কমিব যেতিয়া অপৰাধীয়ে কঠোৰ শাস্তি পাব, দৃষ্টান্তমূলক শাস্তি পাব, তেতিয়া অপৰাধীয়ে ভয় কৰিব। এতিয়া ভয় নকৰেতো, অপৰাধ কৰি সাৰি যাব পাৰি বুলি ভাবে অপৰাধীয়ে। সেইটো কথা। আৰু দ্বিতীয় কথাটো হৈছে যে আমাৰ যিটো পিতৃতান্ত্ৰিক আমাৰ সমাজ, হাজাৰ হাজাৰ বছৰীয়া পিতৃতন্ত্ৰৰ পৰাতো আমি এতিয়াও মানে মুক্ত হ'ব পৰা নাই। এতিয়াও ভিক্টিমক মানে মই কোৱা কথা নহয়, জাষ্টিছ ৰুমা পালে কৈছিলে যে ভাৰতবৰ্ষত আৰক্ষীয়ে এগৰাকী নিৰ্যাতিতাক মানে ভিক্টিমগৰাকীক এনেকুৱা ব্যৱহাৰ কৰে যেন তেওঁহে অভিযুক্ত, তেনেকুৱা ব্যৱহাৰ কৰে বহু ক্ষেত্ৰত আৰক্ষীয়ে। গতিকে যিসকল আৰক্ষীক জনসাধাৰণে সততে লগ পাই থাকে, সেই আৰক্ষীসকল আচলতে মানে নাৰীৰ প্ৰতি সংবেদনশীল নহয়। মই ভাবোঁ সেই আৰক্ষীসকলক এটা মানে কিছুমান ৰিফ্ৰেছাৰ কোৰ্চ কৰিব লাগে, তেওঁলোকক শিকাব লাগে কেনেকৈ নাৰীৰ প্ৰতি সন্মান জনাব লাগে। নজনাইতো, বহুত দুৰ্ব্যৱহাৰ কৰে আৰক্ষীয়ে মহিলাক। আমি দেখি থাকোঁ, মানে এনেকুৱাও পাইছোঁ যে মই গুৱাহাটীতে পাইছোঁ, এগৰাকী মহিলা ৰাতি তেওঁৰ জীৱনসংগীয়ে মাৰপিট কৰিছে, মাৰপিট কৰি তেওঁ থানালৈ গৈছে, আৰু থানাৰ অফিচাৰ ইনচাৰ্জে কৈছে যে যা গিৰিয়েকে নামাৰি আৰু কোনে মাৰিব, ঘৰত যা, এনেকৈ পঠিয়াই দিছে। গতিকে ঘৰুৱা হিংসা আইন হৈছে, ডমেষ্টিক ভাইলেঞ্চ এক্ট হৈছে, কিন্তু এক্ট হ'লে কি হ'ব? আৰক্ষীয়ে যদি ডমেষ্টিক ভাইলেঞ্চটো ভাবে যে গিৰিয়েকৰ অধিকাৰ আছে মাৰপিট কৰিবলৈ, তেনেখন সমাজত বা তেনেখন মহলত কেনেকৈ এইবোৰ প্ৰতিৰোধ কৰিব? চৰকাৰে যিখন আনি আছে, মই কৈছোঁ যে এইখন আইন নানিলেও এতিয়া নিয়ন্ত্ৰণ হ'ব লাগিছিল, কাৰণ আগতেও আইন আছে, কঠোৰ আইন আছে। আইনবিলাকে কেতিয়া কাম কৰিব? যেতিয়া আইনৰ ওচৰলৈ যাব পৰাকৈ তথ্য পাতি বা প্ৰমাণ সাব্যস্ত কৰিবলৈ আৰক্ষীয়ে সহায় কৰি দিব। কিন্তু আমাৰ কোৰ্টত গুচি যায়, আইনৰ ওচৰলৈ যেতিয়া কেছটো যায়, তেতিয়া দেখা যায় যে কেছ মানে আৰক্ষীয়ে উপযুক্ত তথ্য পাতি দাখিল কৰা নাই, হেমাহি কৰিছে। আৰু মহিলাৰ ক্ষেত্ৰত আৰু হেমাহি কৰে। আপুনি কেনে হোৱাটো বিচাৰে? কেনেধৰণৰ আইন হ'ব লাগে, কেনেধৰণৰ আইন যিখিনি আছে, মই আইন যিখিনি আছে সেইখিনি যথেষ্ট বুলি মই ভাবোঁ। যে আইন আছে, কঠোৰ আইনেই আছে, কিন্তু মই ভাবোঁ যে আৰক্ষী সংবেদনশীল হ'ব লাগে মহিলাৰ প্ৰতি। আৰক্ষীয়ে এই গোচৰবিলাক মানে চিৰিয়াছলি ল'ব লাগে। মানে যিকোনো এটা মানে এটা কেছ হ'ল আৰু কেছ বুলি থৈ দিয়ে, বুজি পাইছে? এই কেছ এটা হ'ল আৰু এনেকুৱা টাইপত ল'ব নালাগে। কিমান যে বেয়া কথা এইটো, এখন সমাজত কিমান যে মানে আন্তঃৰাষ্ট্ৰীয় মহলত আমাৰ দেশৰ যে ভাৱমূৰ্তি বিনষ্ট হৈছে। আজি ইণ্ডিয়াত ইমান ৰেপ হয়, সেইটো যে কিমান বেয়া কথা হৈছে, সেইটোতো জনসাধাৰণক সততে লগ পাই থকা আৰক্ষীসকলে বুজি নাপায়। তেওঁলোকক প্ৰশিক্ষিত কৰিব লাগে। মই সেইটো প্ৰথম কথা তাৰমানে আৰ্য হৈছে যে মহিলাৰ ক্ষেত্ৰত যিবিলাক অপৰাধ হৈছে, সেই অপৰাধ বাঢ়ি গৈ আছে। আৰু বহু ক্ষেত্ৰত অপৰাধীৰ ক্ষেত্ৰত কিবা সম্প্ৰদায়, জাত এইবোৰৰ বিভাজন কৰা দেখা গৈছে। এইবোৰ অতি মৰ্মান্তিক কথা। এজন ধৰ্ষণকাৰীৰ কিবা তেওঁৰ ধৰ্ম, তেওঁৰ ভাষা, তেওঁৰ জাতি এইবিলাক বিভাজন কৰিব পাৰি নেকি? অপৰাধী এজন অপৰাধী, আইনৰ চকুত অপৰাধী। গতিকে সেই ধৰণৰ মই ভাবোঁ যে ব্যৰ্থ হৈছে বুলি ভাবোঁ। নতুন পৰিকল্পনা মানে কিতাপেই লিখি আছোঁ আৰু মোৰতো মই নিজে লিখা কামটো ভাল পাওঁ। গতিকে ৰাইজৰ ওচৰত কেতিয়া নতুন কিতাপ কি আছে নাম? মই এখন উত্তৰ পূৰ্বাঞ্চলৰ মহিলা ৰাজনীতিকসকলক লৈ পেলাই এখন কিতাপ লিখিছোঁ। সেইখন চাগে মানে গ্ৰন্থমেলাত ওলাব লাগে।